নমস্কাৰ। আপোনাৰ চেনেলৰ যোগেদি আজি বৰ দুৰ্ভাগ্য। যোৱা বছৰ মাৰ্চ মাহত তাৰিখটো একজেক্ট পাহৰিছোঁ, প্ৰাকৃতিক দুৰ্যোগ হৈছিল। এই প্ৰাকৃতিক দুৰ্যোগত আমাৰ ধুমুহাৰ ঘৰ দুৱাৰ সম্পূৰ্ণভাৱে ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ হয়। তাতে আমাৰ গৰু মৰি যায়, এই 10-12টাকে মৰি যায়। তাকে আজি এতিয়া ৰাইজৰ ক্ষোভটো ক'ত আছে সেইটো আমি আজি আপোনাৰ চেনেল যোগেদি জনাব বিচাৰিছোঁ। আমাৰ মানে এতিয়া আমি গম পাওঁ মতে মিছামৰা, তিনিআলি, মঙলবৰীয়া এই দুই চুবুৰীত বিশেষকৈ প্ৰায় ঘৰ ধ্বংস হৈছে ধুমুহাত। তাতে আমি গভৰ্ণমেণ্টে চেঞ্চাছ কৰি যিমান ভাঙিলে ডেমেজ হৈছে, যিমান আংশিক হৈছে, যিমান আপ হৈছে, এইবিলাক দুই এটা আজি কি কয় পইচা পাইছে। য'ত এতিয়া আমাৰ ৰাইজৰ ক্ষোভটো ক'ত আছে এইটোৱে আমি এতিয়া আপোনাৰ যোগেদি জনাব বিচাৰিছোঁ। কি কয় মিছামৰা, তিনিআলি আৰু মঙলবৰীয়া 100%ৰ ভিতৰত অন্ততঃ প্ৰায় মানে 80% মানে থাকি গৈছে। তাতে আমাৰ ৰাইজে ক্ষোভ হৈছে। অন্ততঃ 100 ঘৰ মানে হৈছে, বেছি হৈছে। কিন্তু চেঞ্চাছত ফুল ডেমেজ 50-60 এনেকৈ আছে। সদ্যহতে এখেতৰ ঘৰ ধ্বংস হৈছিল, এখেতে এতিয়া পকা ঘৰ আছিলে পাব পৰা নাই। অন্ততঃ আমিতো এতিয়া লিষ্টটো নাজানো, ন্যূনতম 15-20 ঘৰমান পাইছে ক্ষতিপূৰণটো, বাকী পোৱা নাই। এইটোৰ কাৰণে ৰাইজে ক্ষোভ। সেইটো কাৰণে ৰাইজে চৰকাৰৰ যোগেদি আপোনাৰ চেনেলৰ যোগেদি চৰকাৰে এই পাব পৰা ব্যৱস্থা কৰি দিলে বেছি ভাল। ছাৰ, আমি আজি আপোনালোকৰ বৰ দুখেৰে জনাব বিচাৰিছোঁ যে যোৱা 23 বৰ্ষত মিছামৰা, তিনিআলি আৰু মঙলবৰীয়াত ধুমুহাত বিস্তৰ ক্ষতি হয়। আৰু আমাৰ বিধায়ক মহোদয় আৰু আমাৰ সাংসদ মহোদয় দুয়োজনে গোটেই এৰিয়া ভিজিট কৰে। আৰু এই মৰ্মে আমি ইয়াৰ গাঁও প্ৰধানসকলক লিষ্ট দি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত লিষ্ট জমা দিয়া আছিলে। কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে আমি গম পাইছোঁ যে যিমানখিনি লিষ্ট দিয়া হৈছিলে তাৰ মাত্ৰ 50% মানুহে ইয়াত উপকৃত হৈছে। বাকী পাবলৈ আমাৰ বহুতো মানুহ এতিয়া বাট পৰি ৰ'ল। সেইকাৰণে এই বিষয়টোক লৈ কিনি বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা টানি অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম এঞ্জেল দলে, মই নিবাসী মঙলবৰীয়া গাঁও। যোৱা বছৰ 2023 চন উত্তৰ মে' আছিলে হ'বলা। তেতিয়া প্ৰচণ্ড ধুমুহা আহি মোৰ ঘৰখন ভাঙি শেষ কৰি দিয়ে। কিন্তু আমি যেনেকা চৰকাৰৰ সুবিধা মতে আমি গাঁওবুঢ়াক আপিল কৰি তেওঁৰ আমি কিবা কৰিছিলোঁ, কিন্তু আবেদন কৰিছিলোঁ। যেনেকা আবেদন কৰিছিলোঁ সেইদৰে আমি পোৱা নাই। ইয়াৰ পৰা তেওঁ ফুল ডেমেজ বুলি আমাক সকলো বঢ়াই কিনি কিবা কৰিছে, তাৰপিছত ফুল ডেমেজ পোৱা নাই। আমি সাংখ্যিকভাৱে অলপ পাইছোঁ, 4,000 টকা পাইছোঁ। এই 4,000 টকাৰ লগত আমি এক বান্দুলো টিন পোৱা নাই বা ঘৰটো বনাবলৈ আমি পৰা নাই। এইটো কাৰণে ঘৰখন নিৰ্মাণ কৰিব পৰা নাই। কেলে কি আমি খেতি কৰি খাওঁ আৰু লগত আমি হাজিৰা এনেকা কৰি খাওঁ। এইটোৰ কাৰণে ঘৰটো সম্পূৰ্ণ আমি নিৰ্মাণ কৰিব পৰা নাইকে। সেইটো কাৰণে মই এই চেনেলৰ জৰিয়তে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে পুনৰ আমাক যেনেকা আগত কিবা কৰিছিলে তেনেকা আমাক ফুল ডেমেজ বুলি আমাক পুনৰ যে সহায় কৰেগৈ, এইটোৱে মই আহ্বান কৰিম। মোৰ যোৱা 23 বৰ্ষত মোৰ ঘৰ ধুমুহাত ভাঙি ছিঙি চুৰমাৰ হ'ল। আৰু তাৰ ফলত MLA ছাৰ আৰু MP ছাৰো চাবলৈ আহি হোৱাৰ যোগ্য বুলি কৈ গ'ল। আজি মোক 4,000 টকা দি ফুল ডেমেজ হোৱাৰ পাছতো মোক 4,000 দি পিনি কৰ্তৃপক্ষসকলে এনেকৈ কৰি আমাক মোক কিবা কৰিছে। এইটো কাৰণে মোৰ আজিলৈকে সেই ঘৰ বনাব পৰা নাই। এইটো বনাব পৰাকৈ মোক 500 যিমান 500 তাক দিব লাগে বুলি মই খেতি কৰা মানুহ, খেতি কৰিম নে নাই, সেইটো ঘৰটো বনাম আৰু খেতি কৰিবলৈ হাজিৰা কৰা মানুহ, হাজিৰা কৰি খাওঁতে মই ঘৰ বনাবলৈ টাইম নাই।
মোৰ 4-5জন ল'ৰা ছোৱালী আছে তাকে খোৱা বোৱাতেই মোৰ ঘৰ বনাবলৈ পইচা পোৱা নাই সেইটো কাৰণে সেইটো এনেকৈ আছে এতিয়া কাৰণ মই এইটো অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈকে এই ক্ষতিপূৰণ দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ गोजोनथाव खौरां बाजास्पाइक्लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 27 मार्चनिफ्राय 30 एप्रिलसिम बिहु एन्ड ईद धमाका अफार आरो एक्सचेन्ज मेलानि गोबां खाबुफोर होगासिनो दं दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 7,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजास्पाइक लानो हागोन दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय बिहु एन्ड ईद धमाका अफार आरो एक्सचेन्ज मेलाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफ्रानो जाबाय जेरै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन आरोबाव गुबुन मोनसे मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ नोंथाङा आवगायना दोननो हागोन गोबां बाथ्रा मिथिबावनो थाखाय 60000388278822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन